যাত গালি শিকাৰীৰ পৰা দুজন ব্যক্তি এজনৰ নাম হৈছে পূৰ্ণ দলে আৰু এজন হৈছে ৰাজ পেগু। সেই ব্যক্তি দুজনক গালি শিকাৰী স্থানীয় ৰাইজৰ সহযোগত TMPK MMK সহযোগত সিহঁতৰ পৰা কিছু পৰিমাণৰ গাঞ্জা আৰু নিচাজাতীয় দ্ৰব্য খোৱা সঁজুলিসহ সিহঁতৰ লগত পাই ঘটনাস্থলীতে জব্দ কৰি উক্ত লোক দুজনক থানালৈ লৈ অহা হয়। লোক দুজনৰ নাম আছিলে, এজনৰ নাম আছিলে পূৰ্ণ দলে আৰু এজন আছিলে ৰাজ পেগু। আৰু লোক দুজন নাহৰ বান্দানা এজন আৰু আছিলে নাহৰ গেজেৰা আছিলে। স্যাৰ, এনে কিমান পৰিমাণৰ গাঞ্জা আপোনালোকে জব্দ কৰিছে? গাঞ্জা প্ৰায় 150 গ্ৰাম হ'ব। 150 গ্ৰাম। আৰু সিহঁতৰ পৰা কিছুমান নিচাজাতীয় দ্ৰব্য খোৱা সঁজুলি সহ মানে পাই জব্দ কৰি লৈ অহা হয়।